এই কথাটো অকল সেইসকল ল'ৰাৰ বাবে যিসকলে DSLR দি লেবেল দিয়ে। DSLR থাকিলে যদি তুমি ফটোগ্ৰাফাৰ তে সকলো চাহৰ দোকানী বোলে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ। আৰু এই কথাটো সেইসকল ল'ৰা ছোৱালীৰ বাবে যিসকলে DSLRত ফটো উঠি বিৰাট লেবেল দিয়ে, ফেচবুক ফালে, হোৱাটছএপ ফালে। তোমালোকক এটা কথা সদায় মনত ৰাখিবা যে DSLRে সদায় সপোন দেখায় আৰু ফ্ৰণ্ট কেমেৰাই অকাদ। মনত ৰাখিবা। আৰু এই কথাটো সেইসকল মক্কেল ল'ৰা ছোৱালীৰ বাবে যিবোৰ ল'ৰা ছোৱালীয়ে ঘৰৰ মা দেউতা থকাৰ পিছতো ফিলিং এলন বুলি ফেচবুকত আপডেট দিয়ে। চাবা দেই, তোমালোক কিন্তু কেতিয়াবা অনাথ বুলি ঘোষণা কৰি দিব। আৰু এই কথাটো সেইসকল মক্কেল প্ৰেমিকবিলাকৰ কাৰণে। তোমালোকে কেতিয়াও নাভাবিবা যে তোমাৰ গাৰ্লফ্ৰেণ্ডে তোমাক ফেচবুকৰ পাছপোৰ্ট দিলেই সতী জয়মতী। আচল লিংলাংটো হোৱাটছএপতহে চলে, বুজিলা? আৰু এটা কথা, এইটো সকলোৰে বাবে, একদম গোটেই ৰাইজৰ বাবে। সদায় মনত ৰাখিবা, লাইফ ইজ নট এ ফুল অফ চকলেটছ, লাইফ ইজ এ ভোট জলকীয়াৰ আচাৰ। ইফ ইউ এনজয় ইট টু মাছ টুডে, ইট উইল বাৰ্ণ ইউৰ এছ টুমৰো। সদায় মনত ৰাখিবা। চ' ৱক আপ। হাই বন্ধুসকল, মোৰ নাম অক্ষয় আৰু মই নতুনকৈ খুলিছোঁ এই বিন্দাছ ল'ৰা নামৰ চেনেলটো। তো প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰা, শ্বেয়াৰ কৰা, লাইক কৰা আৰু মোক কমেণ্টত জনোৱা যে ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু কোনটো ডাইলগ তোমালোকৰ বেছি ভাল লাগিছে।